Hey guys, welcome back to my deposit blog. So guys, আজি আমি যাম গণেশ মন্দিৰ পুৰা একদম গণেশ মন্দিৰত মোমো সোমো খাই আহিম। So বলক তেজিৰ ভিডিঅ'টো আৰম্ভ Track behind bars, it's like I'm on Mars, scorching hot. So guys, আহি গলো পুৰা একদম সব এয়ে হল গণেশ মন্দিৰৰ বাজাৰ আৰু ইয়াতে এটা হৰিপ্ৰিয়া নামৰ এটা শ্বপিং মল আছে। So guys, ইয়াতে ফলৰ দোকান আছে আৰু সৌ তাতে হ'ল মোমোৰ দোকান। So guys, আহি গলো আৰু সৌটো হৈছে গণেশ মন্দিৰ। So guys, এইটো হৈছে নেশ্যনেল হাইৱে। So যিহেতু গণেশ মন্দিৰত আহিছে মোমো চমো খাই যাওঁ। দাদা মোমো হ'ব না? 10 তিনিটা দাম। গাইছ ইয়াতে মই মোমো লৈ আছো। দা আহি গ'ল মোমো 3 প্লেট অৰ্ডাৰ দিছো, 3জন আছো না আমি। গাইছ ইয়াতে ৰোল চাওমিন এতে আছে সব আছে আৰু ইয়াতে আছে মোমো। So guys, আপোনালোকে গণেশ মন্দিৰত আহিলে এইখন দোকানত খাব। দোকানৰ নাম হৈছে দিশান ফাষ্ট ফুড। So guys, চুপ আহি গ'ল আৰু চুপ খাওঁ, মোমো চুপ। So guys, এতিয়া ফুচকা খাম। So guys, বাতি আহি গ'ল আৰু এতিয়া ফুচকা দিব। So guys, এতিয়া ফুচকা মোমো খালো আৰু এতিয়া ঘৰত যাওঁ। বলক মোৰ লগত। So guys, হেলা হৈছে চব্জিৰ দোকান। So guys, যাই আছো এতিয়া টাইম 5:35, 5:30 বাজে। So যাই আছো, যাই থাকো ঘৰলৈ। So guys, আমি আৰু মাটিৰ ৰাস্তা পাই গলো। মোৰ যোৱাকালিৰ ব্লগটোত চাইছে এই ৰাস্তাটো। আমি মানে গণেশ মন্দিৰ গেলি যাওঁ সোনকালে জলদি হয় মানে। মই ক'লোৱে আগতে কৈছোৱে অলপ আগত এইটো ৰাস্তা দি 1 কিলোমিটাৰ মান আৰু সেইটো ৰাস্তা দি 1.5 কিলোমিটাৰ মান। So guys, চক ইয়াতে সানসেট হৈ আছে। সানসেট হৈ আছে ইয়াতে। वाओ, কি বঢ়িয়া একদম নজাৰা দেখিয়ে গাইস। ইয়াতে সানসেট হৈ আছে। গাঁৱৰ মানুহেতো চাই সানসেট হোৱা, কিন্তু টাউনৰ মানুহে ইমান ভালকে চাব নোৱাৰে না। চক পুৰা যদি টাউনৰ মানুহে মোৰ ভিডিঅ'টো চাই আছে কমেণ্টত কৈ দিব ভাল লাগিছে বুলি। So guys, আজিৰ ভিডিঅ'টো ইয়াতে ৰ'ল আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে সাবস্ক্ৰাইব কৰিব। জলদি লগ পাম নেক্সট ভিডিঅ'ত। Thank you so much for watching. Bye. Yeah, yeah.